আজি বিলৰ কাৱৈ মাছেদি জিকাৰ তৰকাৰীখন বনাম। আপোনালোকেতো জিকাৰ তৰকাৰী বনাই খায়ে। এইটো মাছকেইটা কাৱৈ মাছকেইটা খুবেই ডাঙৰ আছিল, কিন্তু বিলৰ হয় দেই, একদম লোকেল। এই প্ৰায় দুটা আছিল এয়া কাৱৈ মাছ। আৰু এই দুপিচ অলপ মানে ডাঙৰ মাছ হয়, ডাঙৰ। এই ল'ৰাৰ কাৰণে দিছোঁ, সি কাৱৈ মাছ খাব নোৱাৰিব, কাটা আছে। এইখিনি জিকা আৰু আলু কাটি লৈছোঁ। মাছখিনিত নিমখ হালধি সানি লৈছোঁ। এতিয়া মাছখিনি ফ্ৰাই কৰি এইখিনিতে মছলাৰ পেষ্ট এটা বনাইছিল। ইয়াতে বিশেষ একো নাই, ইয়াতে জলকীয়া, কেঁচা জলকীয়া, আদা নহৰু আৰু কেইটামান ধনিয়া পাত, মান ধনিয়া পাত পিচি লৈছোঁ একেলগে। মাছকেইপিচ ফ্ৰাই হ'ব দিছোঁ। মাছ ভজা কেৰাহীখনতে দি দিলোঁ পাঁচফোৰণ কেইটামান, পাঁচফোৰণখিনি কুটি এতিয়া দি দিছোঁ পিঁয়াজ এটা কাটি লৈছিলোঁ, স্লাইচকৈ পিঁয়াজখিনি দি দিম। ইফালে মোৰ মাছখিনিও ফ্ৰাই হৈ গৈছে, পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া ইয়াতে কাটি ৰখা জিকা আৰু আলুখিনি দি দিছোঁ। এতিয়া ইয়াতে যিখিনি মছলা বটিছিলোঁ মছলাখিনিও দি দিছোঁ, মছলাৰ পেষ্টটো। এতিয়া ইয়াতে দি দিম সোৱাদ অনুসৰি নিমখ, দি দিছোঁ হালধি আৰু দি দিম অকণমান চব্জি মছলা। এইটো টোটেলি অপশ্যনেল হয়, আপোনালোকে ইয়াৰ সলনি জিৰাৰ গুড়ি বা ধনিয়াৰ গুড়ি অকণমান দিব পাৰে, বাছ এইখিনি। এতিয়া এটা বস্তু দেখাব ওলাইছোঁ, এটা বিলাহী লৈছোঁ আৰু এইকেইটা হৈছে মেচেকা টেঙাৰ পাত। মানে এইটো টোটেলি অপশ্যনেল হয়, এইটো মই দিছোঁ আৰু অকণমান মানে জিকাৰ তৰকাৰীখন আমাৰ টেঙা টেঙা হ'লে খাবলৈ ভাল পায়। আপোনালোকৰ কথা, দিব পাৰে নিদিবও পাৰে। এইফালে মই বিলাহীটোৰ মেচেকা টেঙাৰ পাতকেইটা দি দিছিলোঁ। এতিয়া এইখিনি হৈ গৈছে, ইয়াতে এতিয়া পানী দি দিম, গৰম পানী দিম। এয়া পানী দি দিছে। আপোনালোকে গ্ৰেভিটো বা তৰকাৰীখন যিমান হিচাপত ৰাখে সেই হিচাপত পানীটো দি ল'লেই হ'ব। ইয়াতে পানী দি দিলোঁ। এতিয়া ইয়াতে মাছ কেইপিচ দি দিছোঁ, এপিচ এপিচকৈ মাছ দি দিছোঁ। ফ্লেমটো মিডিয়ামত ৰাখি প্ৰায় 10 মিনিটমান সময় বনাই লওঁ মাছখিনিৰ সৈতে। মোৰ মাছৰ তৰকাৰীখন কমপ্লিট হৈ গ'ল। এইখিনি মই ৰাখি দিলোঁ গ্ৰেভি। ইফালে বহাই দিছিলোঁ, এয়া দেখিছেনে ভাত কেৰেলা আলু ভাজিছোঁ, দীঘল দীঘলকৈ কাটি ফ্ৰাই কৰিম এইখিনি। আহিছোঁ, বাই বাই।